নমস্কাৰ বন্ধুসকল পুনৰবাৰ আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছো এক্সামত সাধাৰণতে SAARCৰ পৰা এটা দুটা কোৱেশ্চন অহা দেখিবলৈ পোৱা যায় গতিকে আজি আমি এই SAARC নো কি চাওঁ আহকচোন এই SAARC হৈছে ফুল ফৰ্মটো সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন মানেনো কি চাওঁ আহকচোন ইয়াত মই ভাৰতৰ মেপখন দেখাইছো এই ভাৰতৰ মেপখনত ইয়াৰ পৰা এনে ধৰণে এইখনে আমাৰ এছিয়া মহাদেশখন যত আমাৰ ভাৰতবৰ্ষখন আছে তো এই এছিয়াৰ যোনখিনি দক্ষিণত এইখিনি দক্ষিণত পৰিব কাৰণ মেপত ওপৰটো নৰ্থ তলটো সাউথ তো গতিকে এছিয়াৰ যোনটো দক্ষিণ পাৰ্টটো এই দক্ষিণত এছিয়াৰ দক্ষিণৰ পাৰ্টত এইখিনি পৰিছে তো এই দক্ষিণ পাৰ্টত যিখিনি কাউন্ট্ৰি আছে সেই কাউন্ট্ৰিখিনিয়ে নিজৰ সহায় সহযোগিতাৰ কাৰণে এটা গ্ৰুপ খুলি লৈছে মানে সেই গ্ৰুপটোকে SAARC বুলি কয় অন্য একো নহয় নিজৰ সহায় সহযোগিতাৰ কাৰণে যেটো গ্ৰুপ খুলিছে সেই গ্ৰুপটোকে SAARC বুলি কয় গতিকে এই SAARCত নো কি দেশ আছে আমি অকমান চাওঁ আহকচোন মই অকমান জুম কৰিবলৈ চেষ্টা কৰিছো এয়া আমাৰ SAARC countries SAARCত আছে প্ৰথমতে মালদ্বীপছ এইখন মালদ্বীপছ এক নম্বৰ মালদ্বীপছ দুই নম্বৰ এইখন শ্ৰীলংকা তিন নম্বৰতে আমাৰ ভাৰতবৰ্ষখন আছে SAARCত তাৰপিছত চাৰি নম্বৰতে আছে পাকিস্তান পাঁচ নম্বৰতে আছে আফগানিস্তান তাৰ ছয় নম্বৰত আছে নেপাল এইখন নেপাল তাৰপিছত সাত নম্বৰত আছে এইখন ভূটান আৰু আঠ নম্বৰত আছে এইখন বাংলাদেশ এই টোটেল 8খন কাউন্ট্ৰিয়ে SAARCখন গঠন হৈছে তো এয়াই আছিল SAARCৰ মূল কাউন্ট্ৰি কেইখন তাৰপিছত ইহঁতৰ কাম হৈছে এই ওচৰ পাজৰ কাউন্ট্ৰিখিনিৰ মাজত বেপাৰ বাণিজ্যৰ পৰা আৰম্ভ কৰি যিকোনো সহায় সহযোগিতা এই SAARC যোনখন অৰ্গেনাইজেশ্যন গঠন কৰিছে এই SAARCৰ যোগেদি তেওঁলোকে সম্পন্ন কৰে তো এই SAARCৰ হেডকোৱাৰ্টাৰ নেপালৰ যোনটো ৰাজধানী কাঠমাণ্ডু তাত অৱস্থিত আৰু SAARCখন 1985 চনত গঠন হৈছিল তো গতিকে এক্সামত এই SAARCৰ পৰা কি ধৰণৰ কোৱেশ্চন আহে তাৰ ভিতৰত মোষ্ট কমন যিটা নৰমালি ৰিপিট হোৱা দেখিবলৈ পোৱা যায় মই তেনে ধৰণৰ কোৱেশ্চন কেইটামান লৈছো গতিকে আহক কোৱেশ্চন কেইটা সলভ কৰো প্ৰথম কোৱেশ্চনটো হৈছে currently how many members are there in SAARC মই অসমীয়াত কৈ গৈছো বৰ্তমান SAARCত কিমানখন দেশ অন্তৰ্ভুক্ত হৈ আছে মই এতিয়া অলপতে কৈছিলো SAARCত টোটেল 8খন কাউন্ট্ৰিজ আছে তাৰ পাছতে আহো তলৰ প্ৰশ্নলৈ when was SAARC established SAARCৰ কেতিয়া গঠন হৈছিল মই কৈ গৈছো SAARCখন 1985 চনত গঠন হৈছিল তাৰ পাছতে আহো which of the following country is not the member of SAARC তো গতিকে মই কৈছিলো 8খন কাউন্ট্ৰি আছে মালদ্বীপ শ্ৰীলংকা ভাৰত পাকিস্তান নেপাল ভূটান আৰু বাংলাদেশ এইকেইখনৰ বাদে আন যিকোনো কাউন্ট্ৰি দিলে মানে সেইখন SAARCত অন্তৰ্ভুক্ত নহয় ইয়াত যেহেতু চাইনাখন আছে এই চাইনাখন SAARCৰ অন্তৰ্ভুক্ত নহয় আনহাতে কিছুমান এক্সামত নৰমালি চাইনা আৰু ম্যানমাৰ এই দুখন কাউন্ট্ৰিয়ে দিয়ে যি দুখন SAARCৰ অন্তৰ্ভুক্ত নহয় আপোনালোকে তেনে ধৰণৰ অলপ ট্ৰিক্সত তেনেকৈ মনত ৰাখি থব পাৰে তাৰপিছত তলৰ প্ৰশ্নলৈ আহোঁ where is the headquarter of SAARCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হৈছে SAARCৰ মুখ্য কাৰ্যালয় নেপালৰ কাঠমাণ্ডুত অৱস্থিত মই কৈ গৈছিলো কাঠমাণ্ডুত অৱস্থিত when was SAARC secretariat in Kathmandu established কাঠমাণ্ডুত যেটো SAARCৰ মুখ্য কাৰ্যালয় এই মুখ্য কাৰ্যালয়টো কোন চনত গঠন হৈছিল হেতু সুধিছে তো SAARCৰ মুখ্য কাৰ্যালয়টো কাঠমাণ্ডুত 16 জানুৱাৰী 1987 ত গঠন হৈছিল তাৰ পাছত তললৈ আহোঁ the first SAARC summit was held in SAARCৰ প্ৰথম যোনখন মিটিং আছিল এই মিটিংখন ক'ত অনুষ্ঠিত কৰা হৈছিল তো ইয়াত ঢাকা যেটো বাংলাদেশৰ ৰাজধানীত প্ৰথমে SAARCৰ প্ৰথম সন্মিলনখন পতা হৈছিল তাৰ পাছত শেষৰ প্ৰশ্ন in SAARC C stands for SAARC শব্দটোত C এ কি বুজায় তো C stands for cooperation COOPERATION তো এই কোঅপাৰেশ্যন শব্দৰ অৰ্থ হৈছে সহায় সহযোগিতা
সহায় সহযোগিতা আৰু এইটো কোঅপাৰেশ্যন এইটো অনুষ্ঠান তো গতিকে ইয়াত অনুষ্ঠান বুজোৱা নাই ইয়াত সহায় সহযোগিতাৰ কথা বুজাইছে তো গতিকে চি ষ্টেণ্ডছ ফৰ কোঅপাৰেশ্যন তো বন্ধুসকল ইয়াত মই যিকেইটা প্ৰশ্ন লৈছোঁ এই প্ৰশ্নকেইটাই নৰ্মেলি SAARCত যিকোনো পৰীক্ষাত অদলা বদলা হৈ থকা দেখিবলৈ পোৱা যায় আপোনালোকে এই প্ৰশ্নকেইটা ভালদৰে চাব আজি ভিডিঅ'টোত ইমানে ধন্যবাদ